রেশন কার্ডের এইবার পাব ডাল চেনি বাড়িব মধ্যাহ্ন ভোজনের রান্ধনি আশা কর্মী অঙ্গনবাড়ী কর্মীর দরমাহা কম দামত ডাল কম দামত চেনি রেশন কার্ডের গড়ে পাব এই সুবিধা দেওবারে এই ঘোষণা করিলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় মুখ্যমন্ত্রীর ঘোষণা বজার মূল্যের তুলনাত 25 টাকাতকৈ কম মূল্যত রেশন কার্ডের জৰিয়তে ডাল আৰু বজার মূল্যতকৈ 15 পৰা 20 টাকা কম মূল্যত রেশন কার্ডের গড়ে পাব চেনি আমি এই ব্যবস্থা করার বাবে চিন্তা চর্চা কৰিছোঁ রেশন কার্ডের জৰিয়তে চাউলৰ লগতে কম দামত ডাল আৰু চেনি প্ৰদান কৰিলে নিয়ন্ত্ৰণ হ'ব ডাল চেনিৰ বজাৰৰ দাম দেওবাৰে ৰাজ্যৰ 49টা সমষ্টিত ৰেশন কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰ ভিতৰত গুৱাহাটীত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় এতিয়া ৰেশন কাৰ্ডৰ সৈতে সংযুক্ত হ'ল আধাৰ কাৰ্ড সংযুক্ত হোৱাত ৰাজ্যত 60 লাখ ৰেশন কাৰ্ড কৰ্তন হ'ল এতিয়াৰ বহিৰাজ্যত থকা লোকেও লাভ কৰে ৰেশনৰ চাউল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় পূৰ্বে প্ৰতিটো সমষ্টিৰ 22,000 অৰুণোদয় হিতাধিকাৰী আছিল এবাৰ প্ৰতিটো সমষ্টিত 8 পৰা 10,000লৈ বৃদ্ধি হ'ব মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদেউৰ আঁচনিৰ সন্দৰ্ভতো কৰে আন এক ঘোষণা মুখ্যমন্ত্ৰীয়ে কয় 28 তাৰিখৰ ভিতৰত সম্পন্ন হ'ব তৃতীয় পৰ্যায়ৰ লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম ইপিনে মধ্যাহ্ন ভোজন ৰান্ধনীসকলক অৰুণোদয়ৰ ধন দিবলৈ মানা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কয় মধ্যাহ্ন ভোজন ৰান্ধনী আশা কৰ্মী অঙ্গনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি হ'ব আগন্তুক বিত্তীয় বাজেটত বাঢ়িব ৰান্ধনী আশা অঙ্গনবাড়ী কৰ্মীসকলৰ দৰমহা